ৰাজ্যত পুনৰ নিযুক্তি দিয়া হ'ব শিক্ষক যোৰহাটত শিক্ষামন্ত্ৰী ৰনোজ পেগুৰীয়া ঘোষণা 1 লাখ চাকৰিৰ ভিতৰতে নিযুক্তি দিয়া হ'ব পুনৰ শিক্ষক গুণোৎসৱৰ ওপৰত বৰ্তমান চলি আছে কিছু পৰ্যবেক্ষণ বৰাক ভেলী হুজাই সহ কেইবাখনো জিলাত পৰ্যবেক্ষণ পৰিসমাপ্তি হ'লে হাতে কামে লাগিব শিক্ষা বিভাগ গুণোৎসৱৰ কাৰ্যকাৰিতাৰ ওপৰত ব্যৱস্থা ল'ব শিক্ষা বিভাগে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বৰাক উপত্যকা হুজাই সাব ডিভিজন সাউথ সালমৰা বৰপেটাৰ কিছু জিলা বিদ্যালয় তাত আমাৰ গুণোৎসৱ বাকি আছে সেইখিনি আমি এতিয়া অনুষ্ঠিত কৰিম কৰাৰ পাছত ইয়াৰ যিটো সামগ্ৰিক মূল্যায়ন প্ৰকাশ পাব তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ পৰৱৰ্তী কাৰ্যসূচীবিলাক ঠিক কৰিম শেষ প্ৰশ্ন আগন্তুক এই বছৰটোৰ ভিতৰত যে 1 লাখ নিযুক্তি তাত শিক্ষক নিযুক্তিৰ আৰু পৰিক্ৰমা আছে নেকি আৰু এটা পৃষ্ঠা আছে নিশ্চিতভাৱে আৰু এটা পৃষ্ঠা আছে আৰু শিক্ষক নিযুক্তি এই বছৰ হ'ব বৰাক উপত্যকা হুজাই সাব ডিভিজন সাউথ সালমৰা বৰপেটাৰ কিছু জিলা বিদ্যালয় তাত আমাৰ গুণোৎসৱ বাকি আছে সেইখিনি আমি এতিয়া অনুষ্ঠিত কৰিম কৰাৰ পাছত